এখনত এয়া এইটো উল্টা চাইড হয় ভাল চাইডে পিছত দেখুৱাই দিম লগতে বুটাটো গ্ৰাফত দেখুৱাই দিম তুলিছোঁ বুটাবিলাক এয়া ডলি সূতা গৈছে এতিয়ালৈ গ'ল 4টা আৰু লাগিব 2টা এতিয়া হালৰ পৰা কাপোৰযোৰ ওলোৱাৰ পিছত ভালকৈ আপোনালোকক দেখুৱাই দিম তাৰ আগতে অকণমান ফুৰি আহোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ বাৰু আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আজি মই ক'ত যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষত গম পাব এতিয়া হেলমেটটো পিন্ধি লওঁ এয়া হৈছে মাহীৰ ছোৱালী আমি দুজনীয়ে একেলগে যাওঁ এতিয়া বলক গৈ থাকোঁ ৰাস্তাই ৰাস্তাই অকণমান ভিডিঅ' বনাই আহিছোঁ আৰু আমি গৈ আছোঁ মাহীহঁতৰ ঘৰত এতিয়া আহি পালোঁ তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল এতিয়া একেবাৰে আমি ব্ৰহ্মপুত্ৰ নদী চাবলৈ যোৱা সেইখিনি টাইমত ভিডিঅ' কৰিছোঁ চাই যাব আপোনালোকে ভিডিঅ'টো মাহীহঁতৰ ঘৰৰ পৰা অলপ দূৰত হয় সেইকাৰণে আমি স্কুটিৰে গৈ আছোঁ আমি পালোঁৱে আৰু নদী বেছি দূৰ নাই এইফালেৰে যাব পাৰি গুৱাহাটী আমি আহিলোঁ এইটো ৰাস্তাৰে ব্ৰহ্মপুত্ৰ নদী চাই থাকক এয়া আহি পালোঁ চাওকচোন কি ধুনীয়া ঠাই মুকলি আকাশ ব্ৰহ্মপুত্ৰ নদী কি সুন্দৰ লাগিছে এতিয়া আমি গৈ থাকোঁ ভিডিঅ'টো এইখিনিতে শেষ নকৰোঁ কাপোৰযোৰ দেখুৱাবলৈ আছে সেইখিনি চাই লওক এতিয়া ওলোৱাৰ পিছত চাওক কাপোৰযোৰ ভালকৈ খুলি দেখুৱাই দি আছোঁ বাৰু এয়া কাপোৰযোৰ আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ দিছোঁ চাওক ইয়াতে শেষত দেখুৱাই দিম মই বুটাটো গ্ৰাফত দেখুৱাই দিম পিছত শেষত সৰু বুটাৰে তুলিছোঁ সৰু বুটাই এনেকৈ ইয়াতে প্ৰথম ইয়াতে এনেকৈ দিছোঁ আৰু ইয়াতেও সৰু বুটাই হয় এইটো থকা কৰি এনেকৈ মাৰি দিছোঁ সৰু বুটাৰে শেষত দেখুৱাই দিম ভিডিঅ'টো শেষলৈ চাই যাব গম পাব শেষত মই দেখুৱাই দিম বুটাটো এয়া দিছোঁ এনেকৈ থকা কৰি আৰু ইয়াতে এনেকৈ এটা তুলি 2 নম্বৰ 3 নম্বৰ এনেকৈ 3টা লাইন কৰি দিছোঁ আৰু ওপৰতো এনেকৈ 3টা লাইন ঘনকৈ দিছোঁ তাৰে পিছত চাদৰখনত এনেকৈ সৰুটো এটা এটা কৰি দি গৈছোঁ ওপৰত গোটেই গাঁৱে এনেকৈ দিছোঁ আৰু মেখেলাখনত এই 3 লাইনে দিছোঁ ওপৰত আৰু সেইফালে দিয়া নাই ইয়াৰে আৰু ইয়াতে আছে চাইড পটিখিনি দেখুৱাই দিছোঁ এইখিনি চাইড পটি ইয়াৰে চাদৰখনৰ ইয়াতে হ'ব এইখিনি চাইড পটি লগাব লাগিব এইখিনি চাইডত এয়া এক টকাকৈ মাৰি দিছোঁ আৰু এইটো ফুলৰে মই বেলেগ এযোৰ দেখুৱাই দিছোঁ এইটো ফুলৰে ডলি এইটো সূতাটো হৈছে ডলি সূতাৰে তুলিছোঁ বহুত ধুনীয়া হয় ডলি সূতাৰে তুলিলে আৰু ইয়াতে দেখুৱাই দিছোঁ এইটো তেনেকৈ তুলিছোঁ কিন্তু ইয়াতে ৰঙা বৈছোঁ এইটো বৈছোঁ সেউজীয়াত কলা বৈছোঁ আৰু ইয়াতে ৰঙা বৈছোঁ আৰু এইটো চাওক এইটো সেউজীয়াত ৰঙা বোৱা ইয়াতে সেইটো যেনেকৈ ফুলটো দিছোঁ এটা এটা এনেকৈ দিছোঁ আৰু থকাটো ইয়াতেও তেনেকৈ মাৰিছোঁ সেইটো থকাই ইয়াতে সৰু সৰু এনেকৈ দি গৈছোঁ ডিজাইনটো ওপৰত এটা এটা এনেকৈ দি গৈছোঁ ইয়াৰো আছে পটি চাইড পটি ইয়াৰে চাইড পটিটো হৈছে এইটো কালাৰ বেলেগ বেলেগ দি গৈছোঁ এনেকৈ ৰঙা হালধীয়া নীলা দুটা দুটা পটি বেলেগ বেলেগ কৰিছোঁ আৰু
মই এইবিলাক বিক্ৰীৰ বাবে কৰা নাই, আপোনালোকক জনাই দিলোঁ। আগতেও মোক সুধিছিলে কমেণ্ট কৰি, সেইবাবে। আৰু ইয়াতে ডলি ৰিল গৈছে 6টা। ইয়াৰে বুটাটো চাই লওক। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।